ভিডিঅ' এডিট কৰা টাইপত আপোনাৰ ৰুমটোৰ ভিতৰ ভাগ আমি এডিট কৰি দিম এতিয়া হ'ল আজি প্ৰায় কমপ্লিট হ'ব 80% আমাৰ প্ৰজেক্টটো অহাকালিলৈকে লঞ্চ কৰিম তো বলক এতিয়া প্ৰাঞ্জল হৈ আছে মই সেই পিছলৈকে অফিচ দোকান চব আৰু চক বজাৰৰ এইটো পেট্ৰল ডিপুৰ কাষত এইটো যিটো বিল্ডিং আছে এই বিল্ডিঙৰ তাতে হ'ব আমাৰ নতুন প্ৰজেক্টটো তো লেখা আছে ৰুম এডিটৰ্ছ যিহেতু মই ভিডিঅ' এডিট কৰি থাকোঁ এইবাৰ ভাবিলোঁ যে ভিডিঅ' এডিট নহয় এইবাৰ ৰুম এডিট কৰিম ধৰি আছা আমি এতিয়া বলক ওপৰত কি কৰিছোঁ দেখাই আছোঁ তো আপোনালোকে এনেকৈ উঠি আহিব উঠি আহি ফাৰ্ষ্ট ফ্ল'ৰত এইফালে যাব এইফালে গৈ পিনে এয়া আমাৰ ৰুম এডিটৰৰ কাম পুৰা তীব্ৰ গতিত চলি আছে প্ৰায় 80% কাম দাম আৰু অলপমান আছে মুঠৰ ওপৰত ৰুম এডিটৰ্ছ আপোনাৰ ৰুমটো এডিট কৰক যিহেতু সেই ৰুমটোতে বেছি দিন থাকে তো এডিট চিডিট কৰি ভালদৰে লওক আৰু এডিট কৰি তাৰ দায়িত্ব কাম ল'ব মানে আমাৰ ৰুম এডিটৰ্ছৰ এতিয়া ৰুম এডিটৰ্ছৰ খাজ বাত কি জানেনে 1000তকৈ বেছি ডিজাইনটো থাকিবই লগতে আপোনালোকে নিজৰ ইচ্ছামতে আমাক এটা ফটো দিব পাৰে আপোনাৰ নিজৰ ফটোটো দিলেও তাৰে ৱালপেপাৰ আমি বনাই দিম কাষ্টমাইজ ৱালপেপাৰ এই এতিয়া আমাৰ এই ছাৰ্ভিচটো আপুনি ল'ব কেনেকৈ চাওক কিমান কেতে লগ আছে মানে আমাৰ দ্বাৰাই আপোনাৰ ৰুমটো এডিট কেনেকৈ কৰিব শুনক ৱালপেপাৰ মাৰাৰ কাৰণে ৱালত পুটিং কৰিব লাগে ডাইৰেক্ট প্লাষ্টাৰৰ ওপৰত মানে ৱালপেপাৰ নাখায় বাকী কালাৰ চালাৰ একো কৰিব নালাগে জাষ্ট পুটিংটো লাগে পুটিংটো কৰি উঠি আপোনালোকে আমাক যোগাযোগ কৰক যেতিয়া ৰুমটো বগা হৈ থাকে যোগাযোগ মানে দুটা টাইপত কৰিব পাৰে এটাটো আপুনি নিজে আহিব পাৰে ইয়াত আহি পিনে নিজে চইচ কৰি পিনে ৱালপেপাৰ কিনি লৈ যাওক আমাৰ ল'ৰা গৈ পিনে মাৰি দিব আৰু ছেকেণ্ড আপুনি হোৱাটছএপত আমাক মেছেজ দিলে হ'ল এইটো অফিচিয়েল হোৱাটছএপ নাম্বাৰ অফিচৰ মানে ইয়াত আপুনি আপোনাক কেটেলগ পঠাই দিম আপোনাৰ ৰুমৰ চাইজ সুধিম আমাৰ ল'ৰা গৈ পিনে পেষ্টিং কৰি দিব কিন্তু আমাৰ ল'ৰা বৰ্তমান মাত্ৰ 4-5জন মানুহে আছে মানে মাৰা তো অলপ ইমান লোড ল'ব পৰা কেপাচিটি নাই অলপমান দেৰি হ'ব পাৰে কিন্তু আমি মাৰি দিম মজাকে মানে কম দামত